হেল্ল' ষ্টুডেণ্ট এডুফ্ৰী একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এই লেটাৰ টু গডৰ লাষ্ট পাৰ্টটো কভাৰ কৰিবলৈ লৈছোঁ। সেইদিনা আমি বুজিছিলোঁ যে লেঞ্চয়ে এখন লেটাৰ গডলৈ লিখিছে। তাৰ পিছৰখিনি আজি আমি পঢ়িবলৈ লৈছোঁ। So in order not to seek the writer's faith in God, the postmaster came up with an idea. Answer the letter. মানে কি কৈছে? So in order not to seek the writer's faith in God, মানে যিজনে চিঠিখন লিখিছে সেই লিখকজনৰ যি ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস, সেই গভীৰ বিশ্বাস ভংগন কৰিব নিবিচাৰি, ভংগন কৰিবলৈ মানে বিচৰা নাই, সেইকাৰণে কি কৰিছে? The postmaster came up with an idea. postmasterজনে সেইটো কাৰণে এটা আইডিয়া, মানে এটা তেওঁৰ মনলৈ এটা চিন্তা আহিল। চিন্তাটো কি? আনচাৰ দ্য লেটাৰ, মানে যিখন চিঠি আহিছে সেই চিঠিখনৰ তেওঁ উত্তৰ দিব। But when he opened it, it was evident that to answer it, he needed something more than goodwill, ink and paper. মানে যেতিয়া সি চিঠিখন খুলিলে আৰু তাৰপিছত চিঠিখন খোলাৰ পিছততো সি পঢ়িছে চিঠিখন, ইট ৱাজ এভিডেণ্ট ডেট, এইটো মানে প্ৰমাণিত হ'ল যে চিঠিখনৰ এনচাৰ দিবৰ কাৰণে পোষ্টমাষ্টাৰজনক ভাল ইচ্ছা, মানে মনৰ পৰা যি ভাল চিন্তা কৰিছে আৰু এখিলা কাগজ বা তাৰ ওপৰত দুটামান আখৰ লিখি বা তেওঁৰ এই চিঠিখনৰ উত্তৰ লিখি দিলেই নহ'ব, তাতকৈ মানে তেওঁ কিবা এটা বিশেষ বস্তু বা তাতকৈ বিশেষ কিবা এটাৰ দৰকাৰ হ'ব। বাট হি ষ্টাক টু হিজ ৰিজলিউশ্যন, মানে কি হ'ল? ষ্টাক টু হিজ ৰিজলিউশ্যন মানে তেওঁ নিজে যিটো সিদ্ধান্তত উপনীত হ'লহি, সেই সিদ্ধান্তটোত তেওঁ যিটো কৰিম বুলি ভাবিছিলে সেইটো কৰিম বুলিয়ে তেওঁ তাতে লাগি ধৰিলে, মানে তাতে সেইটো কথাতে তেওঁ লাগি আছে এতিয়াও। হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ, মানে তেওঁ কি কৰিলে? আমিতো গম পাইছোঁ চিঠিখনত কি হৈছে, লেঞ্চয়ে পইচা খুজিছে, সেইকাৰণে কি কৰিলে? যিহেতু তেওঁ পইচা এতিয়া গোটাব দিম বুলি ভাবিছে, মানে এনচাৰ দিম বুলি ভাবিছে চিঠিখনৰ, সেইকাৰণে তেওঁ কি কৰিছে? তেওঁৰ নিজৰ যিখিনি সহকৰ্মচাৰী আছে তেওঁলোকৰ পৰা মানে পইচা খুজিছে। আৰু কি কৰিছে তেওঁ? হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলেৰি, আৰু নিজৰ যিখিনি তেওঁ দৰমহা পায় সেই দৰমহাৰো এটা অংশ তেওঁ সেই চিঠিখনৰ উত্তৰ হিচাপে লেঞ্চলৈ মানে পঠিয়াম বুলি ভাবিছে নহয়, পঠিয়াইছে আৰু পঠিয়াবলৈ লৈছে। এণ্ড ছেভাৰেল ফ্ৰেণ্ডছ অফ হিজ ৱেৰ অব্লিক টু গিভ ছামথিং ফৰ এন এক্ট অফ চেৰিটি, মানে ভাল কামৰ মানৱীয় এটা মানে কাম হিচাপে তাৰ তেখেতৰ বন্ধুবৰ্গয়ো মানে সেই কামটো কৰিবলৈ মানে অব্লিক, মানে তেওঁ সহানুভূতি প্ৰদৰ্শন কৰিছে, মানে সেই কামটো তেওঁ সহায় কৰিছে, তেওঁ বন্ধুবৰ্গৰ সহায় কৰিছে। The following Sunday, Lenzo came a bit earlier than usual to ask if there was a letter for him. তাৰ পিছৰ দেওবাৰটোত, মানে যেতিয়া চিঠি দিলে তাৰ পিছৰ দেওবাৰটোত কি হ'ল? লেঞ্চয়ে অলপ সোনকালে আহিছে কৈছে, সুধিছে যে মোৰ কাৰণে চিঠি আহিছে নেকি, সেই বুলি মানে লেঞ্চয়ে সুধিছে। It was the postman himself who handed the letter. It was the postman, সেই postmanজন যে যিজনে প্ৰথমতে চিঠিখন পাইছিলে আৰু হাঁহিছিলে চিঠিখনৰ ঠিকনাটো দেখি, সেই তেখেতেই কি কৰিছে? চিঠিখন লেঞ্চৰ হাতত দিছে, চিঠিখন বিশেষকৈ লেঞ্চৰ নিজৰ হাতত গতাই দিছে। While the postmaster, experiencing the contentment of a man who has performed a good deed, look on from his office, আৰু পোষ্টমাষ্টাৰজনে কি কৰিছে? তেওঁ যিহেতু এটা ভাল কাম কৰিছে, মানে এজন যাক প্ৰয়োজন হৈছে টকাৰ, সেই তেখেতক তেওঁ গডৰ হৈ মানে ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস আছে, যিহেতু সেই বিশ্বাস নাভাঙি তেওঁ যিহেতু এজন লোকক সহায় কৰিছে, সেই কামটোৰ যি ছেটিছফেকশ্যন, যি মানে তেওঁ মনত প্ৰশান্তি পাইছে, সেই প্ৰশান্তিটো অনুভৱ কৰিছে, প্ৰশান্তিৰ সুখটো তেওঁ মানে অনুভৱ কৰিছে ক'ত? তেওঁ নিজৰ অফিচৰ পৰা চাই আছে সেই কাৰ্যটো। তাৰপিছত কি হ'ল? যেতিয়া চিঠিখন পালে তেতিয়া কি হ'ল? লেঞ্চো শ্ব'ড নট দ্য স্লাইটেষ্ট ছাৰপ্ৰাইজ অন চিং দ্য মানি। লেঞ্চই চিঠিখন খুলি পইচা দেখিছে, পইচা দেখিও মানে কিন্তু লেঞ্চো ছাৰপ্ৰাইজ হোৱা নাই, মানে সি আচৰিত হোৱা নাই যে ভগৱানে সঁচাকৈ পঠিয়াইছে, মানে পইচা ভগৱান আছে বুলি সি যিহেতু ইমানেই গভীৰভাৱে মানি লৈছে যে সি গম পাইছে যে তালৈ ভগৱানে পইচা পঠিয়াবই। Such was his confidence
But he became angry when he counted the money. মানে তাৰ কনফিডেন্স আছিলেই যে ভগৱানে তালৈ পইচা পঠিয়াবই, কিন্তু যেতিয়া সি পইচাটো হিচাপ কৰিলে তেতিয়া মানে তাৰ খং উঠিছে। কেলে খং উঠিছে চাওঁ আমি। God could not have made a mistake, nor could he have denied Lanzo what he had requested. ভগৱানে মানে লেন্সই মনতে ভাবিছে যে ভগৱানে এইটো ভুল কৰিব নোৱাৰে, তেখেতেতো মোলে মই যিমান খুজিছিলোঁ সিমানেই পইচা পঠিয়াইছিলে, ভুলতেতো কমকৈ পইচা পঠিয়াব নোৱাৰে। আৰু যিহেতু তেওঁ পঠিয়াইছে, তেওঁ আৰু লেন্সৰ ৰিকুৱেষ্টটো ডিনাই কৰি মানে কম পইচা পঠিয়াব নোৱাৰে, যে মই যিটো ৰিকুৱেষ্ট কৰি পঠিয়াইছোঁ সমস্যাত ভুগি তেখেতলৈ মই মানে পঠিয়াইছোঁ এটা অনুৰোধ, সেই অনুৰোধটোতো তেওঁ ডিনাই কৰি মোক সেইটোতো নাকচ কৰি মোক এইটো কম পইচা পঠিয়াব নোৱাৰে। সেইবুলি মানে লেন্সই গম পাইছে যে গডৰ ভুল নাই ইয়াত, যে কম পইচা পোৱাত গডৰ ভুল নাই, তেনে কাৰ ভুল আছে?